হেল্ল' এভৰিৱান, আজি আহিছোঁ এটা নতুন মিনি ব্লগ লৈ। আৰু আজি মোৰ লগত আছে এগৰাকী বিশেষ অতিথি। চাওকচোন কোন। মা আহি গ'ল বহুত দিনৰ মূৰত ফুৰিবলৈ বুলি, আৰু মায়ে মই গোটেই গাঁওখন আজি চক্কৰ দি আছোঁ। আৰু ঘূৰি ঘূৰি আমি দুজনে ভাবি আছোঁ যে ঘৰত গৈ আজি আমি কি বনাম। চিন্তাই ভাৱনাই আহি আহি ঘৰ পালোহি। ঘৰত সোমাইকে দেখিলোঁ আমাৰ যিজন অ'নাৰ দাদা হয় তেখেতে পুখুৰীত মাছ মাৰি আছে, আৰু আমাৰ চিন্তাক কৰিলে নিমিষতে দূৰ। মানে আমাকো মাছ এটা দি গ'ল আকৌ। আৰু সেই ফূৰ্তিতে মায়ে লগতে বঠি লৈ আহি মাছটো কাটিবলৈ ধৰিলে। আৰু আজি যিহেতু ৰান্ধনি আছেই, গতিকে মোৰ টেনশ্যন নাই। আৰু মা লগতে সোমালে কিটচেনত, আৰু যিহেতু মায়ে বনাব গতিকে মই কিটচেনটো এনেই ঘূৰি আছোঁ আজি, ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল, যিহেতু মোৰ আজি কামেই নাই। এতিয়া আহিছোঁ ৰেচিপিলৈ। আজি বোলে মায়ে হেনো অমিতা খাৰ মাছ বনাব। এতিয়া মাছখিনি নিমখ হালধি সানি এনেকৈ কেৰাহীটোত তেল দি গৰম কৰি ল'লে, আৰু মাছখিনি এটা এটাকৈ ফ্ৰাই কৰি ল'লে। আজি যিহেতু মায়ে ভাবিলে অমিতা খাৰ মাছ বনাব, গতিকে মাছখিনি এনেকৈ ফ্ৰাই কৰি সিফালে অমিতাখিনিও কাটি ল'লে। আৰু এতিয়া মই দেখাই থাকিম। এতিয়া মাছখিনি নমাই লৈছে, আৰু এইফালে এটা চচপেনত অমিতা, কেঁচা জলকীয়া আৰু ইয়াতে খাৰ দি পেলাই এনেকৈ বইল কৰি আছে। আৰু বইল হোৱাৰ পিছত এইফালে অলপমান আদা পেষ্ট কৰি আছে, আৰু এইখিনি বইল হৈ গৈছে। আৰু ইয়াতে এচিকুটমান হালধিও দিছিলে, আৰু তেজপাত এটা লগতে, আৰু এইখিনি বইল হৈ গৈছে। এতিয়া এয়া মাছ ফ্ৰাই কৰা তেলখিনি ৰখিছিলে যে, তাতে এয়া পিঁয়াজ দি দিছে, আৰু পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি লৈছে। মায়ে বোলে হেনো ইয়াতে শুকান জলকীয়া এটা দিম বুলি ভাবিছিলে, কিন্তু কি কৰিব বেচেৰি পাহৰি থাকিলে। বাৰু আপোনালোকে ইচ্ছা কৰিলে দি ল'ব দেই। অমিতা খাৰ বনোৱাটো বোলে তেনেই সহজ, গতিকে ময়ো ভাবিলোঁ আজি মই চাই লওঁ, যিহেতু মই নাজানো। এতিয়া পিঁয়াজখিনি অকণমান ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে এইখিনি তেল মাৰি দিলে, যোনখিনি বইল অমিতাখিনি ৰাখিছিলে এইখিনি তেল মাৰি দিলে, আৰু ইয়াক বোলে উতলিবলৈ দিব। এইফালে ধুনীয়াকৈ উতলি আছে। আৰু এতিয়া ইয়াত দি দিছে সেই পেষ্ট কৰি থোৱা আদাখিনি। আৰু এতিয়া এনেকৈ এপিচ এপিচকৈ মাছ দি দিলে, আৰু এতিয়া এইখিনি উতলিবলৈ দিব। আৰু সেইফালে দেখিছে ইয়াত জালুক গুড়ি কৰি আছে, যিহেতু জালুক বোলে অকণমান বেছিকৈ দিব। আৰু এয়া এতিয়া এইখিনি উতলি থাকোঁতে ইয়াত জালুক দি দিছে, মানে জালুকৰ গুড়িখিনি। আৰু তাৰপিছত এইখিনি উতলিবলৈ দিলে, আৰু পানীটো কমিলে নমাই দিব। এয়া এইফালে আমাৰ অমিতা খাৰ মাছ বনাই ৰেডি হৈ গ'ল। এতিয়া আমি ভাতকেইটা খাই লওঁ দেই। আজিৰ মিনি ব্লগটোত ইমানেই আছিলে আপোনালোকক দেখাবৰ বাবে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। টাটা, বাই বাই।